পৰুৱা এনে এবিধ জীৱ আমি সকলোৱে কেইবাবাৰো দেখিছোঁ। গ্ৰীষ্মকাল বা গৰম দিনত বেছিকৈ ওলায়। পৰুৱা এজাক আমি যদি ভালদৰে নিৰীক্ষণ কৰোঁ, জীৱনত সফল হোৱাৰ বহু মূল্যৱান দৰ্শন বিচাৰি পাম, আৱিষ্কাৰ কৰিব পাৰিম। পৰুৱাৰ দৰ্শন বা এণ্ট ফিলচফি আমি বুজো আহক। পৰুৱাই সদায় অনুশাসন মানি, ডিচিপ্লিন মানি এটা শাৰীত অহা যোৱা কৰে, নিজৰ কৰ্ম কৰে। শৃংখলাবদ্ধভাৱে এটাৰ পিছত এটা লগ লাগি খাদ্য সন্ধান কৰে বা খাদ্য কঢ়িয়াই আনে। ডিচিপ্লিন বা অনুশাসনে আমাক জীৱনত সেইখিনি কৰ্ম কৰিবলৈ সুযোগ দিয়ে যি আমি কৰিব বিচাৰোঁ কিন্তু কৰিব নোৱাৰোঁ। ডিচিপ্লিন বা অনুশাসন থাকিলে জীৱনটো আমি নিজেই নিয়ন্ত্ৰণ কৰোঁ, আৰু যদি নাথাকে তেন্তে জীৱনে আমাক নিয়ন্ত্ৰণ কৰে, আৰু যিবোৰ ফল দিয়ে আমি বিচৰা ধৰণৰ নহ'বও পাৰে। পৰুৱা যেতিয়া গৈ থাকে, আমি যদি তাৰ পথত থিয় হৈ বাধা দিব বিচাৰোঁ, পৰুৱাই তাৰ বাট সলাই বেলেগ এটা বাটেৰে আগবাঢ়িব। যদি আমি সেইটো পথতো বাধা দিওঁ, পৰুৱাই আকৌ নিজৰ বাট সলাই বেলেগ এটা পথেৰে আগবাঢ়িব। আমি পৰুৱাক যিমান বাধা দিওঁ ৰখাব নোৱাৰোঁ। আমাৰ যিমান বল আৰু বুদ্ধি আছে সকলো প্ৰয়োগ কৰিও পৰুৱাক আমি ৰাখিব নোৱাৰোঁ। সি আগবাঢ়ি যাবই তাৰ লক্ষ্যস্থানলৈ। অকল এটা পৰিস্থিতিত তাক আমি ৰখাব পাৰোঁ, যদিহে আমি তাক হত্যা কৰোঁ। তাৰ বাদে কোনো উপায় নাই। যদি এটা পৰুৱাই হাৰ নেমানে, পৰাজয় স্বীকাৰ নকৰে, তেন্তে আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ কিয় হাৰ মানো, সহজে পৰাজয় স্বীকাৰ কৰোঁ। আমি আমাৰ কৰ্ম কৰি যাব লাগিব, সকলো বাধা নেওচি। দ্য ফাৰ্ষ্ট এণ্ড ফিলচফি টু লাৰ্ণ: এণ্টছ নেভাৰ কুইট। পৰাজয় স্বীকাৰ কৰিব নালাগে। Here the most important lesson to be learned is to never quit before reaching your goals. ইয়াৰ পাছৰ মূল্যৱান দৰ্শনটো হ'ল ants think winter all the summer. Ants think winter all the summer. পৰুৱাই গ্ৰীষ্মকাল বা গৰম দিনতেই ঠাণ্ডা দিনৰ কথা চিন্তা কৰে। আপুনি দেখিব পৰুৱা সদায় ব্যস্ত, সদায় খৰখেদাকৈ কাম কৰে। খাদ্য গোটাই আৰু নিজৰ বাহটোলৈ সোনকালে খৰখেদাকৈ কঢ়িয়াই নিয়ে। টেক দ্য ফুড এণ্ড ব্ৰিং ইট বেক, টেক দ্য ফুড এণ্ড ব্ৰিং ইট বেক, অলৱেজ ইন এ হাৰি। পৰুৱাই গৰম দিনতে ঠাণ্ডা দিনৰ কথা ভাবে। যেতিয়া ঠাণ্ডা দিন আহিব আমি বাহিৰলৈ ওলাব নোৱাৰিম। গতিকে আজিয়েই যিমান সোনকালে আমি পৰ্যাপ্ত খাদ্য গোটাই ৰাখিব লাগে। ইয়াকে কয় দূৰদৰ্শী চিন্তা। অকল এটাই চিন্তা যে ঠাণ্ডা দিন আহিলে কি হ'ব, বৰ্তমানত ভৱিষ্যতৰ চিন্তা কৰিব লাগে। ইয়াৰ পাছৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দৰ্শন, দ্য মষ্ট ইম্পৰ্টেণ্ট লেচন টু বি লাৰ্ণ: ants think summer all the winter. Ants think summer all the winter. যেতিয়া শীতকাল বা ঠাণ্ডা দিনৰ আগমন হয় বা চলি থাকে, পৰুৱাই পজিটিভ চিন্তা কৰে, বহুত পজিটিভ হৈ যায়, ধনাত্মক চিন্তা কৰে যে ভয় কৰিব নালাগে, সোনকালেই গৰম দিন আহিব, আমাৰ সকলো বেয়া দিন শেষ হ'ব, আকৌ আমি আগৰ দৰে বাহিৰলৈ ওলাব পাৰিম, সূৰ্যৰ পোহৰত উমলিব পাৰিম। আপুনি দেখিব গ্ৰীষ্মকালৰ প্ৰথম সূৰ্যৰ পোহৰত পৰুৱা ওলাই আহে। তেতিয়াহ'লে শিকিবলগীয়া কথাটো হ'ল সদায় ধনাত্মক চিন্তা কৰিব লাগে, অলৱেজ ষ্টে পজিটিভ। যেতিয়া গৰম দিন চলি থাকে পৰুৱাই তেতিয়া চিন্তা কৰে ঠাণ্ডা দিনৰ কথা, আৰু যেতিয়া ঠাণ্ডা দিন আহে তেতিয়া চিন্তা কৰে গৰম দিনৰ আগমনৰ কথা। So the important lesson to be learned is always stay positive, no matter what.
always stay positive. Positivity is power. এটা পৰুৱাই গৰম দিনত ঠাণ্ডা দিনৰ বাবে কিমান খাদ্য সংগ্ৰহ কৰিব পাৰে? How much food an ant can gather during the summer for the upcoming winter? এই প্ৰশ্নটোৰ উত্তৰ তেনেই সহজ। যিমান পাৰে যিমান সামৰ্থ্য আছে। যিমান পাৰে যিমান সামৰ্থ্য আছে এটা পৰুৱাৰ কিমান খাদ্য সংগ্ৰহ কৰে। All that it possibly can. All that it possibly can. আমি দেখোঁ পৰুৱাই নিজৰ শৰীৰৰ ওজনতকৈ 10 গুণ 20 গুণ বা 30 গুণ বা তাতকৈ বেছি খাদ্য কঢ়িয়াই আনে। সদায় ব্যস্ত, অলৱেজ ইন এ হাৰি। প্ৰতিটো মুহূৰ্তত নিজৰ কৰ্মক লৈ ব্যস্ত। গতিকে আমি পৰুৱাৰ পৰা এই 4টা মূল্যৱান দৰ্শন শিকিব লাগে। প্ৰথমটো হ'ল নেভাৰ কুইট। কেতিয়াও পৰাজয় স্বীকাৰ কৰিব নালাগে। দ্বিতীয়টো হ'ল সদায় ভৱিষ্যতৰ কথা ভাবিব লাগে। দূৰদৰ্শী চিন্তা কৰিব লাগে। ইয়াৰ পাছৰটো হ'ল থাৰ্ড, সদায় ধনাত্মক চিন্তা কৰিব লাগে। অলৱেজ ষ্টে পজিটিভ ন' মেটাৰ হোৱাট। আৰু 4 নম্বৰ হ'ল যিমান কৰিব পাৰোঁ, যিমান আমাৰ সামৰ্থ্য আছে সিমান আমি কৰিব লাগে। যদি আপুনি ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। মই অনুৰাগ প্ৰতিম আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।